কেইবছৰমান আগৰ কথা, মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ। মোৰ বয়স তেতিয়া 17-18 মান হৈছিল। মেট্ৰিক দিয়া অৱস্থাত আৰু। ময়ো প্ৰেমত পৰিছিলোঁ এজনী ধুনীয়া ছোৱালী। তাইৰো বয়স 16-17। একদম তাইক লৈ বহুত সপোন দেখিছিলোঁ। তাই মোক ভাল পাইছিলে, তাৰ লগত সংসাৰ কৰিম, চচুৰ বাৰীলৈ যাম। শাহু দেউতাই ক'ব, জঙাই আহিলি ন, হাঁহকে এটি মাৰ বুলি ক'ব। একদম পূৰা আৰু সংসাৰ কৰিম, সংসাৰ কৰিম। সেনেকৈয়ে সপোন দেখি এদিন দুদিনকৈ দিন বাগৰি গৈ আছিল। মাজে মাজে কথা পাতোঁ, মেছেজ কৰোঁ। তাৰপৰা এদিন ঘপককৈ খবৰ আহিল, তাই বোলে বিয়া সোমালে। মোৰতো পূৰা দুখ। ইমানবোৰ সপোন দেখিছিলোঁ তাইৰ লগত, মোক এৰি বেলেগ এটালৈ পলাই গ'ল। একদম পূৰা ট্ৰেজেডি ফালিলোঁ সেইকেইদিন। পূৰা ট্ৰেজেডি, ক'বই নালাগে, নকবি আৰু। কিন্তু এতিয়া এটা কথাই মনলৈ আহে, যি হ'ল ভালেই হ'ল। নহ'লে বিয়া পতা হ'লে মই তেতিয়া আজি জেললৈ যাবলগীয়া হ'লহেঁতেন। কৃষ্ণ, ভালে কৰিলোঁ দেই, বচালা আৰু তুমি।